শেখৰজ্যোতি গোস্বামীৰ 5 লাখ টকীয়া মাইক্ৰফোন 16 লাখত জুবিনক বিক্ৰী কৰিছিল শেখৰজ্যোতি গোস্বামীয়ে। জুবিন গাৰ্গৰ নতুন ষ্টুডিঅ'ৰ বাবে কিনা হৈছিল মেনলে লেপছৰ সা সৰঞ্জাম আৰু এই সা সৰঞ্জাম ক্ৰয় কৰোঁতে সিদ্ধাৰ্থৰে মিলি জুবিন গাৰ্গক ঠগিছিল। বুকুত থাকি চুকত কামুৰিছিল এই শেখৰজ্যোতি গোস্বামীয়ে। জুবিনৰ ষ্টুডিঅ'ৰ সমান্তৰালভাৱে নিজৰ ঘৰত শেখৰৰ অত্যাধুনিক ষ্টুডিঅ' স্থাপন হৈছে আৰু জুবিনৰ ষ্টুডিঅ' নিজৰ ঘৰৰ পৰা ব্যৱহাৰ কৰিব পাৰিছিল শেখৰে, অৰ্থাৎ ৰিমোটত লৈ জুবিনৰ ষ্টুডিঅ' নিজৰ ঘৰৰ পৰা ব্যৱহাৰ কৰিব পাৰিছিল শেখৰে আৰু 5 লাখ টকীয়া মাইক্ৰফোন 16 লাখত জুবিন গাৰ্গক বিক্ৰী কৰিছিল শেখৰজ্যোতি গোস্বামীয়ে। সহজ সৰল জুবিন গাৰ্গক এনেকৈয়ে ৰাম ঠগন দি আহিছিল সোঁৱে বাবে থকা এইসকলে। লেনিন ক'বলৈ ভাষা নাই এইটো কথা ইতিমধ্যে গম পাইছে যে শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মা এই দুটা নিকৃষ্ট প্ৰাণীয়ে এই কি বুলি ক'ম আচলতে জুবিন গাৰ্গক সহজ সৰল পাই ইতিমধ্যে আপোনালোকে গম পাইছে যে জুবিন গাৰ্গৰ ষ্টুডিঅ'টো ৰিমোটৰ জৰিয়তে শেখৰৰ ঘৰৰ পৰা পৰিচালিত হ'ব পাৰে এনেধৰণৰ ব্যৱস্থাও কৰিছিল। অৰ্থাৎ জুবিন গাৰ্গৰ ষ্টুডিঅ'ত ৰেকৰ্ডেড কিছুমান বস্তু কিছুমান আমাৰ বাবে যিবিলাক সম্পদ সেই সম্পদবিলাকক লৈ খেলা কৰিব পৰাৰ এটা ব্যৱস্থা কৰি লৈছিল শেখৰে আৰু শেখৰে এনেধৰণৰ নিকৃষ্ট কামত অৱতীৰ্ণ হৈছিল যে 5 লাখ টকীয়া মাইক্ৰফোন জুবিন গাৰ্গক বিক্ৰী কৰিছিল 16 লাখ টকাত। গতিকে যিজন মানুহে জুবিন গাৰ্গৰ ওচৰত থাকি যিটো নিকৃষ্ট নৰাধম জুবিন গাৰ্গৰ কাষত থাকি জুবিন গাৰ্গক এনেধৰণে ঠগিব পাৰে, ৰাম ঠগন দিব পাৰে, এই মানুহজনে সাগৰৰ পাৰত কোনটো পৰ্যায়লৈকে যাব পাৰে তাৰ অনুমান আপোনালোকে নিজেই কৰক। গতিকে সাগৰৰ সেই ঘটনাবিলাক মনত পৰিলে এতিয়াও মানুহৰ খং উঠে। জুবিন গাৰ্গক ঘৰত থাকি গুৱাহাটীৰ সেই জোনালী ঘৰখনত থাকি খাৰঘূলিৰ ঘৰখনত লগত থাকি কাষত বহি যদি জুবিন গাৰ্গক ঠগিব পাৰে তেতিয়াহ'লে সেই নৰাধমকেইটাই সেই ছিংগাপুৰৰ সেই সাগৰৰ মাজত থাকি জুবিন গাৰ্গৰ লগত কেনেধৰণে খেলা কৰিলে সেই কথা সকলোৱে দেখি আছে। গতিকে এইবিলাক কথাৰ তদন্ত লাগিব আৰু এতিয়া সকলোৱে গম পাইছে যে মানুহৰ আৱেগ কোনটো পৰ্যায়লৈকে গৈছে। মানুহৰ আৱেগ এইটো পৰ্যায়লৈকে গৈছে যে চৰকাৰক কৈছে, হিতাধিকাৰীয়ে কৈছে আঁচনিও লাগিব আৰু ন্যায়ো লাগিব, যদি ন্যায় নিদিয়ে উত্তৰ দিম বুলি কৈছে 2026 নিৰ্বাচনত। গতিকে মানুহৰ আৱেগক সকলোৱে বুজি পোৱা উচিত আৰু এই আৱেগৰ প্ৰতি সন্মান কৰা উচিত। কেৱল চৰকাৰখনেই নহয় তদন্তকাৰী সংস্থায়ো এই মানুহৰ আৱেগৰ প্ৰতি সন্মান জনাব লাগিব আৰু এই আৱেগক মৰ্যাদা দিব লাগিব। সেই মৰ্যাদা দিয়াৰ বৰ্তমান ক্ষমতা আছে চৰকাৰখনৰ আৰু তদন্তকাৰী সংস্থাৰ। গতিকে আমি ক'ব বিচাৰিছোঁ যে ন্যায় অনতিপলমে দিব লাগিব আৰু পলিটিক্স নহ'ব। জুবিন গাৰ্গে যিহেতু পলিটিক্স নহ'ব। লেনিন এই মুহূৰ্তত ব্ৰেকিং নিউজ আহিছে, অন্য এটা ব্ৰেকিং নিউজ। 2 PSOক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। জুবিন গাৰ্গৰ 2 PSOক গ্ৰেপ্তাৰ কৰা হৈছে। আমি জনাইছোঁ বৰা বৈশ্য দুয়োজনকে জিম্মাত লৈছে ইতিমধ্যে SITয়ে। 5 দিনৰ বাবে জিম্মাত লোৱা হৈছে 2 PSOক। 5 দিনৰ বাবে SITৰ জিম্মাত বৰা আৰু বৈশ্য, এজন হেড কনিষ্টবল এজন কনিষ্টবল আৰু দুয়োজনৰ জৰিয়তে অৰ্থাৎ নন্দেশ্বৰ বৰা পৰেশ বৈশ্যৰ যি ইউপিআইৰ জৰিয়তে জুবিন গাৰ্গৰ প্ৰায় 1 কোটি 10 লাখ টকা লেনদেনৰ অভিযোগ আৰু বিত্তীয় খেলিমেলিৰ অভিযোগক লৈ 2 PSOক ইতিমধ্যে জিম্মাত লৈছে SITয়ে। জুবিন গাৰ্গ কিমান সহজ সৰল আৰু কেনেকুৱা মনৰ মানুহ সেই কথা আপোনালোকে গম পাইছে যে লগত থকা মানুহজনে জুবিন গাৰ্গক ঠগিব পাৰে। জুবিন গাৰ্গৰ দেহৰক্ষীৰ একাউণ্টত 1 কোটি 10 লাখ টকা থাকিব পাৰে। গতিকে জুবিন গাৰ্গক কিমান ঠগিলে মানুহে আপোনালোকে ভাবক। জুবিন গাৰ্গৰ সোঁৱে বাৱে থকা মানুহবিলাকে জুবিন গাৰ্গক কিমান ঠগিলে আৰু ঠগন খাই শেষ মুহূৰ্তত আমি কি পালোঁ, ইয়াৰ পৰিণতি কি পালোঁ সেই কথা সকলোৱে গম পাইছে যে এতিয়া নিৰাপত্তাৰক্ষীৰ দেহৰক্ষীৰ একাউণ্টত যে এই পইচা ওলাইছে এতিয়া তাক লৈ বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে। ইয়াৰো কিন্তু তদন্তৰ পিছত ইয়াৰো কিন্তু উত্তৰ লাগিব। আমি ক'ব বিচৰা নাই যে এই কেইজন মানুহ এই দেহৰক্ষী কেইজন দোষী বুলি আমি ক'ব বিচৰা নাই, যিহেতু এইটো কথাও আহিছে যে জুবিন গাৰ্গৰ পকেটত সকলো সময়তে পইচা নাথাকে আৰু কিন্তু যিকোনো মুহূৰ্তত জুবিন গাৰ্গৰ ওচৰলৈ অসহায় মানুহে সহায় বিচাৰি আহে। জুবিন গাৰ্গৰ ওচৰত যেতিয়া পইচা নাথাকে তেতিয়া দেহৰক্ষীৰ পৰা জুবিন গাৰ্গে কিছু ধন লৈ সেই অসহায় মানুহক সহায় কৰে। এনেধৰণৰ কথা বতৰা ওলাইছে যে এই ক'বলৈ ভাষা নাই যে এতিয়া আটক কৰিছে, ঠিকে আছে আটক কৰিছে, আমি তাৰ প্ৰতি আমি সমৰ্থন আগবাঢ়িছোঁ, কিন্তু আটক কৰাৰ পিছত এই 1 কোটি পইচা দেহৰক্ষীৰ একাউণ্টত কেনেকৈ ওলাল? শেখৰ শৰ্মা, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী এই মানুহবিলাক এই গোটেই বিষয়টোৰ সৈতে জড়িত নেকি? এই কথা বতৰাবিলাকো আহিব লাগিব। আৰু শান্তনু ভৰালীয়ে কৈছে যে জুবিন গাৰ্গৰ হত্যাৰ তদন্ত লাগে, টকা কোনে খাইছে তাৰ তদন্তৰ সমান্তৰালভাৱে
তদন্তকাৰী সংস্থাই এই হত্যাৰ প্ৰসংগটো আগবাঢ়িব লাগিব এতিয়া মানুহৰ মনত প্ৰশ্ন যে হত্যাৰ প্ৰসংগটোত কিমান দূৰ তদন্ত আগবাঢ়িছে নে অকল বিত্তীয় খেলিমেলি বিলাকতেই এতিয়া তদন্ত সীমা